কবিতাৰ শিৰোনাম তুমি মোৰ উৎস সৰোবৰ। কবি বিপুলজ্যোতি শইকীয়া। নদীৰ দৰে মই উলটি আহোঁ তোমাৰ ওচৰলৈ, তুমি আঁকোৱালি লোৱা মোৰ অপবিত্ৰ মুখ। মোৰ কবিতাৰ সতে থাকে তোমাৰ স্পৰ্শৰ শব্দ, মেঘৰ দৰে তোমাৰ অনিৰ্বাজ্য ঠিকনা। সংগোপনে সাৰে থাকে গভীৰ বুকুত, পাহাৰী জুৰিৰ বুকুত, যিদৰে অঁকা থাকে ভৈয়াম স্পৰ্শৰ আকুলতা। অবাটেৰে গৈ মই বাৰে বাৰে উলটি আহোঁ তোমাৰ ওচৰলৈ, তুমি চুম্বন কৰা মোৰ পথৰ ক্লান্তি, দীৰ্ঘ শ্ৰমৰ দুখ। ইমান বিষাদ লৈ কেনেকৈ উৰি যায় তোমাৰ ওঠৰ চৰাই, কেনেকৈ সেউজীয়া হয় তোমাৰ নীলকণ্ঠ কৰতল। মোৰ দগ্ধ বুকুৰ হাতত কেনেকৈ তুলি দিয়া অৰণ্যৰ প্ৰথম প্ৰভাত। সকলো শূন্যতাৰ পৰা মই উলটি আহোঁ তোমাৰ ওচৰলৈ, তুমি ক্ষমা কৰি দিয়া মোৰ নষ্ট ভৰিৰ অপৰাধী খোজ, ক্ষমা কৰি দিয়া মোৰ অপ্ৰতিদ্বন্দ্বী পাপ। নদীৰ দৰে মই উলটি আহোঁ তোমাৰ ওচৰলৈ, তুমিয়েই যে মোৰ উৎস সৰোবৰ।